একমাত্ৰ ল'ৰা হৈ ভাল ভাল গাড়ীটো লাগে ন সেইকাৰণে আৰু এতিয়া সময় হৈছে 12:04 হ'লগৈ আজি একচুৱেলি ভিডিঅ' শ্বুট কৰিলোঁ 12টা বজাৰ পৰা যিহেতু আজি মোৰ বাৰ্থডে হয় মই গম পোৱা নাছিলোঁ মই শুই আছিলোঁগৈ বাট এইপিনে মোৰ ভণ্টিজনী আৰু মায়ে ছাৰপ্ৰাইজ মোক এটা ছাৰপ্ৰাইজ দিব বাবে এইপিনে কেণ্ডেল কেক আনি ৰেডি কৰি থৈছে আৰু তাৰপাছত মোক সাৰ পুৱাই দিছেগৈ আৰু মই নিজে চাই কিনি মোৰ কাৰণে এটা বহুত ডাঙৰ মানে কি ক'ম আৰু মোৰ কোনো শব্দ নথকা হৈছেগৈ মানে ইমান এটা ধুনীয়া ছাৰপ্ৰাইজ দিছেগৈ তাৰ বাবে মা আৰু ভণ্টিক বহুত বহুত থেংক ইউ এইপিনে মোৰ ভণ্টি মোৰ বাৰ্থডে দিনটো ইমান ধুনীয়া শুভেচ্ছাটোৰ বাবে আৰু কি লাগে আৰু শব্দই নাই বহুত বহুত থেংক ইউ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ মানে মোৰ কাৰণে ইমান ৰাতভৰ জাগি সিহঁতে এটা কি ক'ম আৰু ৰাতভৰ জাগি এইখিনি হ'লেও বহুত কি ক'ম কি নক'ম ন' ৱৰ্ডছ এনেকুৱা হৈ গৈছেগৈ মানে ৰাতভৰ গোটেই ফেমিলি জাগি আছেগৈ জাগি বহি আছেগৈ বহুত বেছি ভাল লাগিছে মনটো যিহেতু মোৰ লাইফত ফাৰ্ষ্ট টাইম এনেকৈ কোনোবাই বাৰ্থডে পাতিছোঁ বাট এনেকৈ মানে একেবাৰে জাগি মেলি ৰাতভৰ যে 12টা বজাতে তেনেকৈ ফাৰ্ষ্ট টাইম আৰু তাৰ বাবে ওৱান্স এগেইন এইপিনে মোৰ মাক বহুত বহুত থেংক ইউ আৰু তাকে আৰু সকলোৱে উইচ কৰিবগৈ আৰু বাৰ্থডে বুলি এতিয়াতো আৰু গোটেই দিনটো পৰিয়ে আছেগৈ আৰু দেখা কি হয় আৰু এতিয়া সময় হ'ল সন্ধিয়াৰ প্ৰায় 7টা বাজিলেগৈ যিহেতু অলপ আগৰ মানে ৰাতি 12টাত কেক কাটিলোগৈ আৰু এতিয়া 7টা বাজিলৈকে দিনটো কাম কৰি কৰি সময় নাপালোঁ আজি বাৰ্থডে বুলি অলপ কিবা কিবি বহুত দূৰত যাব লগা হ'ল আৰু এইপিনে মোৰ কেকটোৰ অৱস্থা একচুৱেলি গৰম দিন হিচাপত বেয়া হৈ গ'ল আৰু মোক বাৰ্থডে উইচ কৰিব আমাৰ জেঠীমা মামা এইফালে আবৰ আণ্টি এইফালে ধুনুহঁতে এইপিনে মা আৰু ইয়াতে মোৰ বাই সকলোৱে আহিছেগৈ মোক বাৰ্থডে উইচ কৰিবৰ কাৰণে তো তাকে আৰু কিন্তু কেকৰ অৱস্থাটো বহুত বেয়া হৈ গৈছেগৈ বাট যি কি নহয় আৰু মেনেজ কৰি ল'ব লাগিব যিহেতু ৰাতি কাটাটো ধুনীয়া আছিলে বাট এইটো গৰমৰ বাবে বেয়া হ'ল আৰু একচুৱেলি কেকটো মই আনিলোঁ পাছিঘাট গৈ আনিব লগা হ'ল যিহেতু জনাই ৰক্সি নয়ন ক'তো নাপালোঁ তাৰ বাবে কেকৰ অৱস্থা তেনেকুৱা হ'ল আপোনালোকে এডজাষ্ট কৰিব আৰু কোনো বেয়াকৈ মেছেজ নকৰিব তাকে আৰু তেতিয়াহ'লে কেক কাটো আৰু तुम भी खाओ আমি মোৰ বাৰ্থডে কাটিলোঁ কেকৰ অৱস্থা এনেও বেয়া আছিলেগৈ তো তাকে আৰু অলপ এনজয় কৰিলোঁগৈ এইফালে 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 এইফালে
এই অৱস্থা কৰিলে মোক মোৰ বাৰ্থডে দিনাখনে কি ক'ম আৰু চাৰিওফালে কেক লগালে আৰু এইটো কিবা নাম হয় ইয়াৰ লগাই দিছে আৰু নাম চামটো নাজানো আৰু আছে নেকি অৱস্থা বেয়া হৈ গ'ল তাকে আৰু বনাই দিলে ভূত হৈ গ'লো ভূত ময়ো এতিয়া গৰমো লাগিছে বহুত এইপিনে এটা ধুই আহিলে চফা হৈ গ'ল তোক অলপ আগতে ধুনীয়া লাগি আছিলে सही कह रहे हो सर आप बहुत सही कह रहे हो আৰু এতিয়া সময় হ'ল মোৰ মানে আৰু এটা কেক কাটাৰ সময় হ'ল যিহেতু অলপ আগতে এটা কাটিলোঁ বাট মই এতিয়া এইটো কেকটো কাটিব লগা হ'ল এইপিনে আমাৰ নমস্কাৰ ক্ষিতিশ দা সকলোৱে চিনি পায় আৰু চিনাকি কৰি দিব নালাগে একচুৱেলি সেই কেক বাকী যিকেইটা কাটিলোঁ মানে ক্ষিতিশ দাক এৰি কটা খালেগৈ আৰু মই এইটো স্পেচিয়েলি ক্ষিতিশৰ বাবে আনিলোগৈ আৰু মানে সি কাটিব মোৰ কাৰণে মোৰ তেনেকৈ হৈছে একেলগে কাটিম ক্ষিতিশ দা আৰু এইপিনে ভালে আছে আমি বেলেগ বেলেগ ফ্লেভাৰৰ কেক খাব পাই আছো ন এই ভাগিন আৰু ক্ষিতিশ দাক এৰি কেক কাটা হৈছিলে আৰু এইপিনে ক্ষিতিশ দা লগতে কেকটো কাটিম আৰু মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে হেপী বাৰ্থডে থেংক ইউ ছ' মাচ অৱস্থাত যি কৰা মনোকামনা পূৰণ হৈ যেন উইচ থাকিল আৰু এটা বস্তু থাকিল কি পাছলৈকে আন্টিলে ভাল পোৱা এইটো পোৱাকৈ এটা আশীৰ্বাদ থেংক ইউ একমাত্ৰ ল'ৰা হয় একমাত্ৰ ল'ৰা হয় ভাল বোৱাৰীটো লাগে ন সেইকাৰণে আৰু সকলোৱে এইটো মোৰ যাতে মানে কিবাটো পূৰা কৰিব লাগে বুলি মনত কিবাটো কৰিব লাগে প্ৰাৰ্থনা মনৰ পৰা মানে এটা উইচ কৰি দিব আৰু আপোনালোকে আৰু যাতে মানে বাৰ্থডে হয় বাৰ্থডে উইচটো ধুনীয়াকৈ আপোনালোকে কিবা কৰি দিব আৰু বেছি ভাল লাগিব তেতিয়া কেকটো কাটো নি হেপী বাৰ্থডে to you happy birthday to you happy birthday dear Imran happy birthday to you ভাই ফেনখন নচলে গৰম যোনটো ফেনটো চলাই দে এতিয়া আৰু বেলুন উৰক মা এই কিমান ধুনীয়াকৈ চাই আছে সি ইয়াত দেখুৱা চেনেলতে কেক খাবি নেকি বাবু ইয়াত দেখুৱা এই ক্ৰীমটো খুৱাই চাব লাগিছিলে কেক খাবি মাক প্ৰথম ভাল লাগে থেংক ইউ অকণমান ফাইদে নেকি তাক ভৰ্তি খুৱাই দিম নালাগে ইয়াৰ মুখত এতিয়ালৈকে একো দিয়া নাই নহয় ভৰ্তি দি দিয়ে বাৰ্থডে আমি ডাবল খোৱা নিচিনা হ'ল না মাইনা ভাই আমি ডাবল ভালে আছে আমি বেলেগ বেলেগ ফ্লেভাৰৰ চাব পাৰোঁ চেনা খাবি নেকি বাচ্চা অহা বছৰ যেনে তেনে আৰু এতিয়া সকলো আলহী চালহী গৈ শেষ হ'ল পাৰ্টিও শেষ হ'ল বুলি ক'ব লাগিব আৰু যিহেতু অলপ ভাল থাকে আৰু তো আজিৰ ভিডিঅ'টো বাছ এইখিনিয়ে ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব এটা মাৰি দিব আৰু